জোন পিঠাটো কেইবাদিনলৈকে কেনেকৈ মচমচীয়াকৈ ৰাখিব পাৰিব তাৰ ভিডিঅ'টো আজি আপোনালোকৰ কাৰণে লৈ আনিছোঁ। এই ভিডিঅ'টো চোৱাৰ পাছত একেবাৰে সহজতে আপোনালোকে বনাব পাৰিব আৰু পিঠাটো খুব ধুনীয়া হয় খাবলৈ। পিঠাকেইটা বনাবৰ কাৰণে ইয়াত মই 2 কাপ ময়দা লৈছোঁ আৰু লগতে 1 কাপতকৈ কম আটা লৈছোঁ। আটাটো মোৰ অকণমান কমকৈ আছিলে, সেইটো কাৰণে মই 1 কাপতকৈ কম লৈছোঁ। আপোনালোকে সম্পূৰ্ণ 1 কাপো দিব পাৰে। অকল ময়দাও আপোনালোকে পিঠাকেইটা বনাব পাৰিব বা শুদ্ধ আটা দি পেলাইও আপোনালোকে বনাব পাৰিব। জোখ অনুপাতে মই নিমখ দিলোঁ আৰু লগতে মই ইয়াতে 2 চামুচমানৰ জোখৰ গৰু ঘি দিছোঁ। ঘি বদলি আপোনালোকে ৰিফাইন তেলো দিব পাৰে, কিন্তু ঘিটো দিলে খাবলৈ বেছি ভাল হয়, সেইটো কাৰণে মই ঘিয়ে দিছোঁ। যদি আপোনালোকৰ ওচৰত ঘিটো নাথাকে তেতিয়া তেলেই দি ল'ব। বহুত বেছিও দি নল'ব, প্ৰথমতে অকণমান দি পেলাই ভালকৈ মোহাৰি চাই ল'ব আৰু অলপ সময় মোহোৱাৰ পাছত আপোনালোকে আটাখিনি এনেকৈ, আটাই হওক বা ময়দাই হওক, এনেকৈ মুঠি মাৰি পেলাই চাব। যদি মুঠিটো ভালকৈ বান্ধ নাখায় আৰু অকণমান ঘি বা ৰিফাইন তেল দি আকৌ এবাৰ আপোনালোকে চাই ল'ব। আৰু এইফালে দেখিছে মুঠিটো ধুনীয়াকৈ বান্ধ খাই গৈছে। এই জোখটোলৈকে ঘি বা তেলটো দিলেই হ'ব। আৰু ডোটো মঠিবৰ কাৰণে এইফালে মই অলপমান কুহুমীয়া গৰম পানী লৈছোঁ, বেছিও নহয়, একেবাৰে কুহুমীয়া গৰম পানী লৈ ডোটো এনেকৈ অকণমান টানকৈ মঠিছোঁ। বেছি কোমলো কৰিব নালাগে। ৰুটি এই ডোটোতকৈ অকণমান মই টানকৈ ৰাখিছোঁ। এইখিনি 20 মিনিটমান সময়ৰ কাৰণে মই ঢাকি ৰাখিলোঁ। আৰু পুৰটো বনাবৰ কাৰণে অলপমান মই গুড় এনেকৈ মিহিকৈ কাটিলোঁ। গুড়টো যদি অকণমান গোটা গোটা নিচিনা হৈ থাকে তেতিয়া পিঠাকেইটা ভাল নহয়। পুৰখিনি ভিতৰত ভৰাই দিয়াৰ পিছত যেতিয়া গৰম পায় গুড়টো অকণমান গলিও যায়, সেইটো কাৰণে পৰাপক্ষত আপোনালোকে গুড়খিনি একেবাৰে মিহি কৰি ল'ব। কুটাৰ পাছতো এনেকৈ মই অলপ ভাঙি লৈছোঁ। যিমান পাৰে মিহি কৰি ল'ব আৰু তেতিয়া ভাল হয় পুৰখিনি। আৰু এয়া দেখিছে অলপমান শুকান নাৰিকলৰ গুড়ি আছিলে, অকণমান শুকান নাৰিকলৰ গুড়ি, লগতে অলপমান চেনি পাউডাৰ মিহলি হৈ আছিলে, ইয়াতে মই দি লৈছোঁ। ইলাচি পাউডাৰো লগতে দিয়া আছিলে, আপোনালোকে যদি ভাল পায় ইলাচি ভাঙি পেলাই দি ল'ব। যদি কেঁচা নাৰিকল হয় আপোনালোকে নাৰিকলখিনি ভাজি পেলাই অকণমান শুকান কৰি ল'ব। কেঁচাকৈ দিলে খুব সোনকালে বেয়া হৈ যাব পিঠাকেইটা। এনেকৈ শুকান কৰি পেলাই যদি আপোনালোকে বনায় বহুত দিনলৈকে ভাল হৈ থাকে, 10-15 দিনলৈকে খুব ধুনীয়া হৈ থাকে। আৰু এইফালে 15-20 মিনিটমানৰ পাছত ডোটো মই আকৌ এবাৰ ভালকৈ মঠি লৈছোঁ। ৰুটি আকাৰত মই সৰু সৰুকৈ বেলি লৈছোঁ। যিটো চাইজত আপোনালোকে বনায় আৰু সেইটো চাইজতে আপোনালোকে এনেকৈ গোল গোলকৈ কৰি পেলাই বেলি ল'ব। বহুত বেছি পাতলো কৰি নিদিব আৰু বহুত বেছি ডাঠো কৰি নিদিব। বেছি ডাঠ হ'লেও পিঠাকেইটা খাবলৈ বেছি ভাল নহয়। আৰু বেছিও যদি পাতল হৈ যায় তেতিয়া ফাটিও যোৱা চান্স থাকে। ফাটি গ'লে আকৌ পিঠাকেইটা বনাবলৈ বহুত দিগদাৰ হৈ যাব। সেইটো কাৰণে বেছি পাতলো নকৰিব বা বেছি ডাঠো নকৰিব। মই এইটো জোখতে এনেকৈ বেলি লৈছোঁ আৰু বনাবৰ কাৰণে এইটো সাজটো আছেই। পিঠাকেইটা বনাবৰ কাৰণে যদি আপোনালোকৰ ওচৰত এনেকুৱা সাজটো নাথাকে, আপোনালোকে এনেকৈ পুৰখিনি মাজতে দি ৰুটিখন চপাই দিব এনেকুৱা কৰি পেলাই। আৰু একদম কিনাৰ পাৰকেইটাত আপোনালোকে অলপ ঠাণ্ডা পানী লগাই পেলাই অলপ ভালকৈ হেঁচি দিব, নহ'লে যেতিয়া ফ্ৰাই কৰা হয় পিঠাকেইটা তেতিয়া ফাটি যাবও পাৰে। সেইটো কাৰণে ভালকৈ কিনাৰ পাৰটোত অকণমান পানী লগাই পেলাই অলপ ভালকৈ হেঁচি দিব। আৰু এইফালে দেখিছে খুব ধুনীয়াকৈ এইটো পিঠাটো হৈ গৈছে। পুৰখিনি বনাবৰ কাৰণে আপোনালোকে তিলো ল'ব পাৰে। মোৰ নাৰিকলৰ গুড়িখিনি আছিলে কাৰণে মই নাৰিকলৰ গুড়ি লৈছোঁ। আপোনালোকে তিল, গুড় দি পেলাই তেনেকৈও বনাব পাৰে। পিঠাকেইটা কিনাৰ পাৰটো অলপ মই এনেকৈ হেঁচি দিছোঁ। হাতেৰে বনালেও আপোনালোকে তেনেকৈ হেঁচি দিব, কিন্তু কিনাৰত অকণমান পানী লগাই পেলাই হেঁচি দিব, তেতিয়া খুব ধুনীয়াকৈ বান্ধ খাই যায়। নহ'লে ফ্ৰাই কৰি থাকোঁতে কেতিয়াবা যদি ফাটিও যায়, গুড়খিনি বাহিৰলৈ ওলাই আহিলে তেলখিনি খুব সোনকালে বেয়া হৈ যায়। আৰু মই আৰু এটা আপোনালোকক বনাই পেলাই দেখাইছোঁ। দেখিছে ভালকৈ হেঁচি দিব। আৰু এইফালে ফুলটো উঠি গৈছে, কিন্তু বনোৱাৰ পাছত ফুলটো নাথাকে। যেতিয়া পিঠাটো ফুলি যায় নহয় তেতিয়া এই ফুলটো নাথাকে। বনাবৰ কাৰণে এইফালে মই কেৰাহীখন পাতি ল'লোঁ। মই মিঠাতেলত বনাম। ৰিফাইন তেলটো মই খুব কমেই ব্যৱহাৰ কৰোঁ। আপোনালোকে ৰিফাইনো বনাব পাৰে বা মিঠাতেলটো বনাব পাৰে, যিটোৱে ভাল পায় আপোনালোকে সেইটোৱে ল'ব। মই 4-5টামান প্ৰথমতে হেৰি কৰি ল'লোঁ, বেলি পেলাই এনেকৈ পুৰখিনি ভৰাই তেলখিনি অলপমান গৰম হোৱাৰ পাছতে এনেকৈ পিঠাকেইটা দি দিছোঁ। আৰু পিঠাকেইটা যেতিয়া মই তেলত দিছোঁ গেছৰ ফ্লেমটো একেবাৰে কম কৰি পেলাই লৰাই ভাজি থাকিব লাগিব, তেতিয়াহে পিঠাকেইটা ভালকৈ মচমচীয়া হয়। আৰু আমি যদি লগালগ পিঠাকেইটা অকণমান ৰঙচুৱা হোৱাৰ পাছতে নমাই দিওঁ তেতিয়া খুব সোনকালে পিঠাকেইটা কোমল হৈ যায়। গেছৰ ফ্লেমটো একেবাৰে কম কৰি পেলাই লৰাই পিঠাকেইটা অলপ সময় ভাজিব, তেতিয়াহে মচমচীয়া হয়। কেইবাদিনলৈকে মচমচীয়া হৈ থাকে। আৰু মিঠাতেলৰ গোন্ধটো যিসকলে বেয়া পায় আপোনালোকে ৰিফাইন তেলত বনাব। বাকী পিঠাকেইটাও মই এই ধৰণে বনাই লৈছোঁ আৰু দেখিছে খুব ধুনীয়াকৈ ফুলিছে। ইয়াত মই বেকিং পাউডাৰ বা বেকিং চ'ডা একো ব্যৱহাৰ কৰা নাই। বেকিং পাউডাৰ বা বেকিং চ'ডাটো দিলে পিঠাকেইটাই তেলটো খুব শুহি লয়, সেইটো কাৰণে পৰাপক্ষত মই নিদিয়াকৈ বনাওঁ। কিবা কাৰণত পিঠাকেইটা বনোৱাৰ পাছতে যদি অলপ কোমল নিচিনা হৈ যায়, আপোনালোকে
এখন বহল কেৰাহী ল'ব তাতে অলপমান তেল দি পেলাই 5-6টামান পিঠা একেবাৰতে আপোনালোকে গেছৰ ফ্লেমটো একেবাৰে কম কৰি পেলাই লৰাই আকৌ এবাৰ ফ্ৰাই কৰি দিব আৰু তেনেধৰণে আপোনালোকে যদি ফ্ৰাই কৰি দিয়ে বহুত দিনলৈকে পিঠাটো ভাল হৈ থাকে আৰু খুব ধুনীয়া মচমচীয়া হয়। এইবাৰ বিহুত আপোনালোকেও এই ধৰণে বনাই চাব মচমচীয়া জোন পিঠা খুব ধুনীয়া হয় খাবলৈ।